25,000তকৈও বেছি বিভিন্ন প্ৰজাতিৰ গছ আছে ইয়াত, যিবিলাকক সাংঘাতিক ধুনীয়া ধুনীয়া শ্বেপ দি থোৱা আছে। আৰু এয়া হৈছে হায়দৰাবাদ চহৰৰ পৰা 40 কিলোমিটাৰ দূৰত্বত থকা এক্সপেৰিয়াম ইকো পাৰ্ক। বাগি চলে ইয়াত। যদি খোজকাঢ়িবলৈ এলাহ কৰে তেন্তে বাগিত উঠিও এই পাৰ্কখন চাব পাৰিব। বিভিন্ন প্ৰকাৰৰ ফুল ৰোৱা আছে, যিবিলাক ছিজনৰ সময়ত সাংঘাতিক ধুনীয়াকৈ ফুলে। এইখন হৈছে জাপানিজ গাৰ্ডেন। জাপানিজ গাৰ্ডেন বনোৱা আছে, খুব ধুনীয়া হয়। এনেকুৱা মূৰ্তি প্ৰায় 400 আছে ইয়াত, আৰু এই গোটেইবিলাক বাহিৰৰ পৰা অনা হৈছে। বিভিন্ন আকাৰৰ এনেকুৱা শ্বেপ দি গছবিলাক বনাই থৈছে, যিবিলাক সঁচাকৈ চাব লগা। হায়দৰাবাদ যদি আপোনালোক আহে এই পাৰ্কখন চাবলৈ আপোনালোকে নাপাহৰিব। ৰাতিপুৱা 10টা বজাত খোলে আৰু গধূলি 6টা বজাত এইখন বন্ধ হয়। 150 একৰ মাটিত এই পাৰ্কখন বনোৱা হৈছে। এতিয়াও এইখন কমপ্লিট হোৱা নাই। পুৰা কমপ্লিট হ'বলৈ হয়তো আৰু 1 বছৰমান লাগি যাব। সঁচাকৈ এনজয় কৰিবলগীয়া হয় এই পাৰ্কখন। প্ৰায় 3 পৰা 4 ঘণ্টা সময় লাগে যদি আপোনালোকে ভালকৈ এইখন চাওঁ বুলি ভাবে।